আপোনাক নিৰ্বাচন বিষয়ক দুটামান প্ৰশ্ন সুধিম বুলি আহিছোঁ। আপুনি এইবাৰ ভোট দিবনে? হয়। যাম। যাম। ভোট দিবতো লাগবই। আপুনি ভোট দিব যাবনে? মোৰ ভোটাধিকাৰত নাম হোৱা নাই ভোটাৰ লিষ্টত। যাম। ভোট দিব যাম। ভোট দিব যাব। কি চাই ভোট দিব, প্ৰাৰ্থী নে পাৰ্টি? প্ৰাৰ্থী হিচাপে ভোট দিম। কি চাই ভোট দিব, প্ৰাৰ্থী নে পাৰ্টি? প্ৰকৃতাৰ্থত ক'বলৈ গ'লে প্ৰাৰ্থী আৰু পাৰ্টি দুটা চাই ভোটটো আমি দিব লাগে, কাৰণ প্ৰাৰ্থীও পাৰ্টিও কিমানখিনিলৈকে যোগ্যতা আছে সেইটো আমি বিবেকেৰে চাই ল'ব লাগিব, কিন্তু তাতকৈ বেছি পাৰ্টি বা দল এটাক বেছি গুৰুত্ব দিব লাগিব, কাৰণ যদিহে দলটোৰ ভেটি সুদৃঢ় হয়, এটা সুদৃঢ় ভেটি থকা দলেহে আমাক এখন সুস্থ চৰকাৰ দিব পাৰিব। মানুহৰ কাম চাই যাব লাগিব, প্ৰাৰ্থী ভালকৈ যোনে ভাল কাম কৰে। হয়। কি চাই ভোট দিব, প্ৰাৰ্থী নে পাৰ্টি? প্ৰাৰ্থী চাই দিম। পাৰ্টি চাই দিব। উন্নয়ন লাগে, বেলেগ নালাগে, আকৌ পাৰ্টীও নালাগে, পাৰ্টীও নালাগে। আপুনি আপোনাৰ বিধায়কজন নৱপ্ৰজন্মৰ কোনো ব্যক্তি হোৱাটো বিচাৰেনে অভিজ্ঞতাৰে পৰিপুষ্ট বয়সীয়াল ব্যক্তি হোৱাটো বিচাৰে? যুৱ প্ৰজন্ম বুলি কথা নাই, কথাটো হ'ল কি মানুহটোৰ অলপ নলেজখিনি থাকিব লাগে, সমষ্টিটো কেনেকৈ চলয়। অভিজ্ঞতাৰে পৰিপুষ্ট হোৱা, যাতে আমাৰ অঞ্চলটো বা আমাৰ সমষ্টিটো যাতে ভালদৰে উন্নয়ন, যিখিনি কাম আগৰ বিধায়কজনে কৰিব পৰা নাই সেইখিনি কাম ভাল হোৱাটো আমি বিচাৰোঁ। তাৰ আগতে মই এটা কথা কৈ ল'ব বিচাৰিম, নৱপ্ৰজন্ম বুলি ক'লে যে অভিজ্ঞতাবিহীন হ'ব সেইটো কথা নহয়। অভিজ্ঞতাৰে পৰিপুষ্ট বয়সীয়াল ব্যক্তি। কিয় তুমি এজন নৱপ্ৰজন্মৰ যুৱতী, গতিকে তুমি নৱপ্ৰজন্মৰ বিধায়কে তোমাৰ সমষ্টিৰ কামবোৰ কৰিব পাৰিব, কিন্তু সেইজনে বেছি ভালকৈ পাৰিব। নৱপ্ৰজন্মৰ মাজৰ পৰা যদি প্ৰাৰ্থীজন মানে নিৰ্বাচিত হয়, তেতিয়াহ'লে ধৰকচোন ইউথখিনিৰ যিবিলাক অসুবিধা সেইবিলাক তেখেতে ভালদৰে বুজি পায়। আৰু এটাই বস্তু লাগে কি নলেজ থকা হ'ব লাগে, আৰু মানে যাতে ভালকৈ কাম কৰে তেনেকুৱা হ'ব লাগে। আৰু বিশেষকৈ ক'ব গ'লে অলপ বয়সীয়াল মানুহ ভাল পাওঁ, আৰু যিহেতু বয়সীয়াল মানুহৰ কামবিলাক ভাল লাগে। আপুনি ভোট দিওঁতে প্ৰতিনিধিত্ব কৰা প্ৰাৰ্থীসকলৰ শিক্ষাগত অৰ্হতা চালি জাৰি চাবনে? কথাটো অলপ বেলেগ হেন, শিক্ষাগত অৰ্হতা আৰু ৰাজনৈতিক যিটো ছাইড সেইটো অলপ বেলেগ। চাম অলপ। নিশ্চয় সেইটোতো চাবই লাগিব। আৰু একটা নাজনা মানুহ এটা যদি ৰাজনৈতিকভাৱে ভাল, সিও সমষ্টিটো ভালকৈ চলাব পাৰিব। হয়, সেইটোতো চাব লাগিব, শিক্ষা থাকিবই লাগিব অভিয়াছলি, কাম কৰিব হ'লেতো লাগিবই, আৰু ইমানকৈ চলাব লাগিলেতো শিক্ষা লাগিবই নিশ্চয়। শিশুসকলৰ শিক্ষাগত অৰ্হতাটো চালি জাৰি চোৱাটো আপুনি বিচাৰেনে? বিচাৰোঁ। আপুনি কাৰ্যকাল সম্পূৰ্ণ কৰি যোৱা চৰকাৰখনক লৈ সন্তুষ্ট আছিলনে এজন যুৱক হিচাপে? কিছুমান দিশত সন্তুষ্ট আছোঁ, কিছুমান দিশত নাই, এনেকুৱা 50-50। হয়, আছিলনে? হয়, কিন্তু আগৰ বিগত যি চৰকাৰ আছিল সেই চৰকাৰতকৈ তুলনামূলকভাৱে বহুখিনি সুবিধা লাভ কৰিছে বিদ্যাৰ্থীসকলে। যিখন চৰকাৰে কাৰ্যকাল সম্পূৰ্ণ কৰিলে তাক লৈ আপুনি সুখী আছিলনে? সুখী। হয়তো চৰকাৰখনে যিমান আকাংক্ষা দিছিল পৰিৱৰ্তনৰ, কিন্তু সেইমতে হোৱা নাই। মই সেইমতে সন্তুষ্ট হোৱা নাই। কিছু ক্ষেত্ৰত সুখী আছোঁ আৰু কিছু ক্ষেত্ৰত দুখী আছোঁ। তেওঁলোকে কিছুমান কৰিব নলগা কামো কৰিছে বা বেয়াও কৰিছে, ভালো কৰিছে, দুয়োটাই কৰিছে। আৰু সন্তুষ্ট আছোঁ মই। কিছু শতাংশ চৰকাৰখন অলপ ভাল বুলি ভাবোঁ। হয়, অসমৰ এজন নাগৰিক হিচাপে আপুনি আপোনাৰ ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে? পৰৱৰ্তী মুখ্যমন্ত্ৰী মই পৰৱৰ্তী মুখ্যমন্ত্ৰী নাই, মুখ্যমন্ত্ৰীৰ কথাটো মই ডাইৰেক্টলি ক'ব খোজা নাই। হিমন্ত বিশ্ব শৰ্মা, লুৰিণজ্যোতি গগৈ। এতিয়া আমাৰতো আইকন বুলি ক'লে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, হয়, তেখেতকে ভাল পাওঁ, তেখেতে হোৱাটো বিচাৰোঁ। যিটো দলৰ পৰা যাব সেই দলৰ মাজত যিজন যোগ্য ব্যক্তি হ'ব সেইজনকেই দলে নিৰ্বাচিত কৰিব, গতিকে সেই বিষয়ত মই মোৰ নিজৰ মতটো সেই কৰি ৰাখিম। মই ডাইৰেক্টলি ক'ব নোৱাৰোঁ, কিন্তু মানে মই এটাই বিচাৰোঁ কি যাতে সঠিকভাৱে সকলোখিনি কাম সম্পূৰ্ণ কৰিব পাৰে অসমৰ, লগতে অসমখন যাতে আগুৱাই নিয়াত সহায় কৰিব পাৰে, সেইটোৱে বিচাৰোঁ। আৰু এনে ৰাজনীতিবিদ যাক মুখ্যমন্ত্ৰী হিচাপে চাব বিচাৰে তেনেকুৱা কিবা আছে নেকি? মই নাম নকওঁ বাৰু, কেণ্ডিডেটটো ষ্ট্ৰং হ'ব লাগে।